নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 জানুৱাৰী গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধুসকল, দুটাকৈ বিস্ফোৰণত কঁপি উঠিল এইবাৰ কবৰস্থান আৰু শতাধিক লোকে হেৰুৱালে প্ৰাণ আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। এই মুহূৰ্তত অসমবাসী ৰাজ্যত আছে এটা ভয়ংকৰ খবৰ, কিয়নো এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ বিস্ফোৰণত প্ৰায় 100 জনৰ কৰোণ মৃত্যু হৈছে আৰু ঘটনাত 150 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক ততাতৈয়াকৈ হাস্পাতালত ভৰ্তি কৰা হৈছে আৰু বৃদ্ধি পাব পাৰে বিস্ফোৰণত নিহত হোৱাৰ সংখ্যা। দুটাকৈ বিস্ফোৰণত কঁপি উঠিল এইবাৰ ইৰাণৰ কৰমান চহৰ আৰু প্ৰাক্তন জেনাৰেল কাছিম সুলেমানিৰ কবৰস্থানৰ সমীপতে এই ঘটনা সংঘটিত হৈছে। সুলেমানিৰ মৃত্যু বাৰ্ষিক উপলক্ষে হৈছিল এই সমাৰোহ। হয় বন্ধুসকল, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লগতে কৈছে যিটো অনুষ্ঠানত উপস্থিত আছিল শ লোকে আৰু বিস্ফোৰণৰ বাবে ইজৰাইলক জগৰীয়া কৰিছে ইৰাণৰ এজন সংসদে আৰু ভয়ংকৰ বিস্ফোৰণত প্ৰায় 100 জনৰ কৰোণ মৃত্যু হৈছে। হয় বন্ধুসকল, এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ বাবুকে মই অসমবাসী ৰাজ্যক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। এটা ভয়ংকৰ খবৰ, কিয়নো অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ বাবুকি প্ৰদান কৰিছে। ৰাম মন্দিৰ উদ্বোধনৰ প্ৰস্তুতিৰ মাজতে এইবাৰ বাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণৰ বাবুকি প্ৰদান কৰিছে আৰু এক্স হেণ্ডেলত বোমাৰে উৰুৱাই দিয়াৰ বাবুকি 2 যুৱকৰ। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰে লক্ষ্ণৌৰ 2 যুৱকক আৰু গোমতী নগৰৰ তাহাৰ সিং আৰু অমৰ প্ৰকাশ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। হয় বন্ধুসকল, অৱশেষত গোমতী নগৰৰ তাহাৰ সিং আৰু অমৰ প্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 2 যুৱকে STFৰ মুৰব্বীক দিছিল বোমাৰে উৰাই দিয়াৰ বাবুকি। আৰু ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে। লগতে অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰাই দিয়াৰ বাবুকি। হয় বন্ধুসকল, অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰাই দিয়া যিটো আন এটা ডাঙৰ খবৰ মুকলি আহিছে, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মছজিদৰ বাহিৰত এইবাৰ ইমামক গুলিয়াই হত্যাই মুহূৰ্ত অসমবাসী ৰাজ্যক এটা ভয়ংকৰ খবৰ, কিয়নো এটা ডাঙৰ খবৰ মুকলি আহিছে। কিয়নো মছজিদৰ বাহিৰত এইবাৰ ইমামক গুলিয়াই হত্যা কৰা হৈছে। দুৰ্বৃত্তই গুলিয়াই থৈ গ'ল এইবাৰ ইমামক আৰু পুৱা 6 বজাত নামাজ পঢ়িবলৈ অহাৰ সময়ত ইমামক লক্ষ্য কৰি গুলিয়াই হত্যা কৰা হৈছে আৰু চিকিৎসালয়লৈ নিয়াৰ সময়ত ইমামজনৰ মৃত্যু হয়। আৰু আমেৰিকাৰ নিউ জাৰ্চিৰ এটা মছজিদৰ বাহিৰত গুলিয়াই হত্যা কৰা হৈছে ইমামজনক আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইমামজনৰ নাম আছিল হাছান শ্বৰীফ বুলি চিনাক্ত কৰা হৈছিল আৰু ইমামজনক কি কাৰণত হত্যা কৰা হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে গুলীচালনাৰ তদন্ত। আৰু ইজৰাইল হামাছৰ যুদ্ধৰ পিছত আমেৰিকাত বৃদ্ধি পাইছে এনেধৰণৰ ঘটনা। মছজিদৰ বাহিৰত ইমামক গুলিয়াই হত্যা কৰা হৈছে। হয় বন্ধুসকল, এটা ভয়ংকৰ খবৰ সংঘটিত হৈছে আমেৰিকাত। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেৰগাঁৱত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আপোনালোকে সকলোৱে জানে দেৰগাঁৱত ট্ৰেজেডি কাৰ বুলত ঘটিল এই ভয়ংকৰ দুৰ্ঘটনা আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। কাৰ বুলৰ বাবে দেৰগাঁৱত ঘটিল ভয়ংকৰ দুৰ্ঘটনা আৰু পোহৰলৈ আহিছে দেৰগাঁও ট্ৰেজেডিৰ আঁৰৰ কাৰণ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নিৰ্মাণকাৰীয়ে পাতিছিল এই মৰণ ফান্দ আৰু মঙ্গলবাৰে সন্ধিয়া বন্ধ কৰি দিয়া হৈছিল ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দিশ। লগতে ডাইভাৰচনৰ বাবে একেটা পথতে গৈছিল অভিশপ্ত বাছ আৰু ট্ৰাক আৰু যাতায়াতৰ উপযোগী পথত সামান্য মেৰামতিৰ বাবে দিছিল ডাইভাৰচন আৰু সকলো দেখিও ব্যৱস্থা লোৱা নাছিল আৰক্ষী প্ৰশাসনে। আৰু দুৰ্ঘটনাৰ পিছতহে আঁতৰাই দিয়া হ'ল ঘাইপথৰ ডাইভাৰচন আৰু দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ চালক আছিল সুৰমুক্ত অৱস্থাত আৰু অত্যাধিক বেগত কুঁৱলীৰ মাজত বাছ চলাইছিল চালকে। আৰু দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে উন্মোচিত কৰিলে এই মূল কাৰণ আৰু কাৰ ভুলৰ বাবে দেৰগাঁৱত ঘটিল ভয়ংকৰ দুৰ্ঘটনা।
মাত্ৰ হয় বন্ধুসকল আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানে এতিয়া আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল এছঅপি বনবস লৈ গ'লে এতিয়া আপোনালোকৰ মানিব লাগিব কি নিয়ম এতিয়া আপুনি জানক এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কোনো এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন এছঅপি বনবসকাৰী দলৰ বাবে জাৰি কৰা হৈছে নতুন এছঅপি দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে এইবাৰ তৎপৰতা আৰু এতিয়াৰ পৰা বনবস লৈ গ'লে মানিব লাগিব 12টাকৈ নিয়ম আৰু বনবস লৈ যোৱা বাহনখনত নিব নোৱাৰিব অত্যাধিক যাত্ৰী আৰু অবৈধ সুৰা বিক্ৰী কৰিব নোৱাৰিব বনবস স্থলীত আৰু বনবস লৈ যোৱা বাহনত উচ্চ স্তৰত বজাব নোৱাৰিব সংগীত আৰু অবৈধ সুৰা বিক্ৰী কৰা ধাবাত আৰক্ষীয়ে চলাব লাগিব অভিযান লগতে সূৰ্যোদয়ৰ পূৰ্বে যাত্ৰা কৰিব নোৱাৰিব বনবসকাৰী স্থললৈ আৰু সূৰ্যোদয়ৰ আগেই বনবসকাৰী দলে এৰিব লাগিব বনবস স্থলীত আৰু ঘন কুঁৱলীৰ সময়ত যাত্ৰা কৰিব নোৱাৰিব বনবসকাৰী দলে আৰু সূৰ্যোদয়ৰ আগতে সূৰ্য স্তৰৰ পিছত বনবস দলৰ যাত্ৰা নিষিদ্ধ আৰু বনবস স্থলীত থাকিব লাগিব গাড়ী পাৰ্কিঙৰ ব্যৱস্থা বনবসকাৰী দলৰ বাবে জাৰি কৰা হৈছে নতুন এছঅপি হয় বন্ধুসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত নতুনকৈ এছঅপি জাৰি কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত নাটনি পেট্ৰল ডিজেল আৰু ৰন্ধন গেছ ইয়াক লৈ অসমত ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো অসমত নাটনি হৈছে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছ আৰু দেশজুৰি চলাচল কৰাৰ বাধা এইবাৰ ট্ৰেক্টৰ চালকৰ প্ৰতিবাদৰ অভাৱ অসমত অৱশেষত অসমত আন এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো দেশজুৰি চলা ট্ৰাক চালকৰ প্ৰতিবাদৰ এইবাৰ প্ৰভাৱ পৰিছে অসমত আৰু বুধবাৰৰ পৰা পেট্ৰল পাম্পসমূহত নাটনি হৈছে পেট্ৰল আৰু ডিজেল আৰু লখিমপুৰত ইন্ধন জাতীয় সামগ্ৰী ব্যাপক নাটনি হৈছে আৰু সৰহসংখ্যক পেট্ৰল পাম্প এতিয়া হৈ পৰিছে ইন্ধন শূন্য আৰু হাহাকাৰ লাগিছে লখিমপুৰৰ হাজাৰ হাজাৰ লোকৰ মাজত আৰু 2 এদিনত ইন্ধন নাহিলে বন্ধ হৈ পৰিব পেট্ৰল পাম্পসমূহ লগতে লাহে লাহে নাটনি আৰম্ভ হ'ব অন্যান্য খাদ্য সামগ্ৰী অসমত নাটনি হৈ পৰিছে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষকলৈ আহি গ'ল ভাল খবৰ এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষকলৈ আহি গ'ল এটা ভাল খবৰ কেতিয়া আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 16 নম্বৰ কিস্তিৰ ধন যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেতিয়াহ'লে আপোনাৰ একাউণ্টত কেতিয়া সোমাব পিএম কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন এতিয়া আপুনি জানলক জানুৱাৰী মাহতে কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন 21 জানুৱাৰীত একাউণ্টত এই ধন সোমোৱাৰ সম্ভাৱনা আৰু পিএম কিষাণ পৰ্টেলত এতিয়াই চাই লওক আপোনাৰ নাম কিয়নো 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম আৰু ইকুৱাইচি সম্পন্ন কৰিব লাগিব প্ৰথমতে যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ ইকুৱাইচি সম্পন্ন কৰিব লাগিব লগতে মাটিৰ নথিপত্ৰ সকলোখিনি সঠিক ৰূপত থাকিব লাগিব পোৰ্টেলত আৰু ডিবিটি অথবা আইপিবিবি অথবা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট কাৰ্যক্ষম হৈ থাকিব লাগিব দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষকলৈ আহি গ'ল এটা ভাল খবৰ হয় বন্ধুসকল পিএম কিষাণৰ 16 নম্বৰ কিস্তিৰ 21 জানুৱাৰীত পোৱাৰ পূৰ্ণ সম্ভাৱনা হয় বন্ধুসকল এটা বিগ আপডেট উলিয়াইছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব সব বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'